Hi guys, welcome to Energize Your Brain. আজি পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো। আশা কৰো ভিডিঅ'টো শেষলৈকে চাব। দৈনন্দিন জীৱনত ফোনটো আমাৰ এটা এৰাব নোৱাৰা বস্তু, কিন্তু এই ফোনটোৱে কেতিয়াবা আমাৰ শত্ৰু হিচাপে কাম কৰে। ছাত্ৰ-ছাত্ৰীসকলে যদি বহুত মন দি পঢ়িব বিচাৰা আৰু আপোনালোকেও যদি কিবা এটা কাম মনপুতি কৰিব বিচাৰে, কাষত ফোনটো থাকিলে সেই কামৰ পৰা বাৰে প্ৰতি মনটো ফোনটোলৈ গৈ থাকে। তেতিয়া আমি কামটো পিছুৱাবলৈ আৰম্ভ কৰোঁ আৰু ফোনত ব্যস্ত হৈ পৰোঁ। সেইকাৰণে আমি সদায় গুৰুত্বপূৰ্ণ কাম কৰোঁতে এই ধ্যান ৰাখিব লাগে যে যদি ফোনৰ প্ৰয়োজন হোৱা নাই তেতিয়া কাম কৰাৰ সময়খিনি ফোনটো ছুইচ অফ কৰি থ'ব লাগে অথবা দূৰত ৰাখিব লাগে। ছাত্ৰ-ছাত্ৰীসকলেও অভিভাৱকক সেই সময়খনৰ কাৰণে ফোনটো গতাই দিব পাৰে। আমি এই বিষয়বস্তুটোৰ ওপৰত আহিবলগীয়া ভিডিঅ'ত আৰু ভালকৈ আলোচনা কৰিম। তেতিয়ালৈকে টেক কেয়াৰ, কিপ হাছলিং আৰু বাই বাই।